নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিনৰ আয়োজন কৰোঁ নে নকৰোঁ এতিয়ালৈকে গম পোৱা নাই, যিহেতু বেটীৰ পৰীক্ষা আছে। আজিৰ পৰা বেটীৰ পৰীক্ষা আৰম্ভ হৈছে। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু যিহেতু স্কুলবোৰো সোনকাল কৰিলে, তাকে বেটীক স্কুললৈ নিম পৰীক্ষা দিবলৈ। ৰখি দিম, বেছি সময় নহয়, 7টাৰ পৰা 7টাত ওলাম আৰু 7:30 বজাত যাম। 8টাৰ পৰা বেটীৰ পৰীক্ষা আছে 10 বজালৈ। তাকে পৰীক্ষা দি আহি লওঁ, তাৰপৰা যদি আয়োজন কৰোঁ আপোনালোককো অকণমান দেখাম। সেইবাবে ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ আৰু বিশেষকৈ সময়ো নাপাওঁ, যিহেতু বেটীৰ পৰীক্ষা হৈ আছে। আৰু তাকে বোলো অকণমান ভিডিঅ' কৰোঁ বুলি ৰাখিলোঁ। যদি আপোনালোকে ভাল লাগে ভিডিঅ'টো চাব, আৰু যদি পিছত কৰিব পাৰোঁ, পিছলৈ কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, হ'লেও ষ্টাৰ্ট কৰি দিছোঁ। আজি জন্মদিন বুলি মোক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মোৰ যাতে দিনটো ভালকৈ যায় আৰু দেহা মূৰবোৰ ভালে থাকে, তাকে আপোনালোকে আশীৰ্বাদ কৰিব। বেটীক স্কুলৰ পৰা আনিলোঁ। স্কুলৰ পৰা অনাৰ পাছত পোনপ্ৰথমে মই ঘৰৰ কামখিনি কৰি ল'লোঁ। মা আজি ঘৰত নাই, মা এফালে থকাকৈ গৈছে। কাম বন কৰি আজৰি হৈ মই এয়া পায়স বনালোঁ। যিহেতু জন্মদিন, সেইবাবে বোলো পায়স অকণ বনালে ভাল হ'ব বুলি ভাবিছিলোঁ। সৰু সৰু ল'ৰা ছোৱালীকেইটাকে পায়স অকণ দিম, আৰু লগতে বৰমা বৌহঁতো আহিব, তেওঁলোককো চাহ খাবলৈ দিম। আৰু ভাবিছোঁ লগতে এনেকৈ ৰুটি চব্জি কিবাকিবি বনাই দিওঁ বুলি। পায়সখিনি চাওক, এয়া ইমান ধুনীয়া হৈছে। জহা আৰু বৰা চাউলৰ মিক্স কৰি এনেকৈ বনাইছোঁ। আৰু এইপিনে খুৰীহঁতৰ ভণ্টি, তাৰপৰা খুৰী আৰু ওচৰৰ বা এজনী আহিলে মোক অকণমান সহায় কৰি দিবলৈ। তেওঁলোকে সকলোৱে আহি লগে ভাগে কামত লাগি গৈছে। মই ৰুটিখিনি মঠি থৈছিলোঁ আটাখিনি, তেওঁলোকে বেলি দিলে। আৰু মই এইপিনে বুট দাইল, মটৰ, ৰঙালাও দি এনেকৈ একেখনীয়া কৰি চব্জি এখন বনালোঁ। লগতে চাটনি বনাইছোঁ, বুটৰ নৰসিংহৰ চাটনি। আৰু এইফালে ফুলা ৰুটি। পিছে প্ৰথমতে পুৰোতে ফুলি গৈছিলে, এতিয়া পিছে ঢাকনা দি দিলত ৰুটিবোৰ পূৰা ফুলাটো কমি গ'ল। আৰু এইপিনে চাটনি। এতিয়া ল'ৰা ছোৱালীখিনিক মাতি আনো খাবলৈ, আৰু বৰমাহঁতকো মাতোঁ। আৰু এনেকৈ আজি মোৰ বিশেষ দিনৰ আয়োজন কৰা হ'ল সৰুকৈ। আৰু সকলোৱে মৰমতে দিয়া উপহাৰবোৰ অকণমান দেখাই দিছোঁ আপোনালোকক। যিয়েই নহওক, উপহাৰ সৰুৱে হওক বা ডাঙৰেই হওক, এনেই কিবা এটা ভাল লাগে জন্মদিন বুলি, কিবা এটা নহয় কিবা এটা পালে। আপোনালোককো দেখালোঁ, আৰু ভিডিঅ'টোৰ পৰা ইমানতে বিদায় ল'ব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বৰ এটা বিশেষ ভিডিঅ' কৰা নহ'ল, যিহেতু জন্মদিন আয়োজন কৰা নাছিলোঁ। মাও ঘৰত নাই, ভাইটিহঁত আহিম বুলি কোৱাত এনেকৈ বোলো সৰু ল'ৰা ছোৱালীকেইটাকো পায়স অকণকে দিওঁ, বা বৰমাহঁতকো চাহ একাপ খাবলৈ মাতোঁ বুলি এনেকৈ আয়োজন কৰা হ'ল। আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।